हेलो गाइज स्वागत जनाइছো আপোনাক আউটস্ট্যান্ডিং আসাম নামৰ এই চেনেলটিলৈ। तो चलिए शुरू करते हैं गाइज আজি মই এই ভিডিঅ'টোত মোৰ মন্তব্য জনাবলৈ বা ৰিয়েকচন দিবলৈ মই মোৰ মুখৰ ভাষা হেৰুৱাইছো। কাৰণটো কি? কাৰণটো এই সৰু এটা ভিডিঅ' ক্লিপছ যদি আপোনালোকে সম্পূৰ্ণকৈ চায় নিশ্চয় গম পাব মই কিয় এই কথাষাৰ কৈছো। প্ৰথমতে আপোনালোকে এই ভিডিঅ' ক্লিপটি চাই লওক, তাৰ পিছত মই মোৰ মন্তব্য জনাই আছো। चाचा ये सवेरे सवेरे क्या मेरे को यही देखने का है क्या? চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে সেইটো বস্তু মোৰ মানে হজম নহ'ল। তেওঁলোকে কি কৰিছে আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে। আমি যিবিলাক মাজিদত ড্ৰেছ পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে, তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে। মই নাজানো কি বিচাৰি আছিলে তাতে, তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। তেনেকৈ মই বুলি নহয়, তাতে বহুতগৰাকী যিমানগৰাকী তাতে পৰিছে মহিলা গোটেইকেইজনীয়ে চাইছে। যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকে মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে। তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকৈ লেৰিকি বিটাৰি চাইছে, সেইখন হাতে আমাৰ তাতে মোৰ তাতেও স্পেচিয়েলি কৰিছে। মোৰ যিটো একদমেই ভাল নাই লগা, মই একদমেই ভাল পোৱা নাই। আৰু তাতে মহিলাই কৰিছে বাৰু, মতা মানুহ নাছিলে, মহিলাই আছিলে। কিন্তু কথা হৈছে তেখেতসকলে তেনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে? আৰু এক নম্বৰ কথা, তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে, কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই। মোক যেতিয়া চেক কৰি আছে, যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে, মোক কুৰ্তিটো উল্টাকে দিছে, তাৰপিছত পেণ্টিৰ ভিতৰত হাত ভৰাই দিছে, তেতিয়া বাকীকেইজনে যিকেইজনে ৰৈ আছিলে লাইনত তেওঁলোকে দেখি আছে, তেওঁলোকে চাই আছে। তেওঁলোকৰ মানে স্পেচিয়েলি লাগিছে, মোৰো অশান্তি লাগিছে। মই কৈয়ে পালোঁ যে এনেকৈ নাচাব, আপুনি ভালকৈ চাওক, মই আপোনাক কোঅপাৰেট কৰিম নহয়। তো তেনেকৈ কৈ পালোঁ। তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই, খালি ঘপা হাত চাত চব ভৰাই দিছে, পেণ্টি পৰ্যন্ত হাত সোমাইছে। তো তেনেকৈ তেখেতে মানে আমাৰ চেকিং কৰিছে। তাৰ পৰা আমি ওলাই আহিলোঁ। মই ভাবিলোঁ চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি। কিন্তু যেতিয়া আমি হলটো পালোঁ, পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰোৱাৰ পিছত গম পালোঁ চবৰে একেই দশা। তাতে মোতকৈ সৰু ছোৱালীও হৈছিলে, ডাঙৰো হৈছিলে, চবেই একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে, সিখনতে বেলেগৰ হাততো সোমাইছে। এইবিলাক আনহাইজেনিকটো কথা হয়, আৰু এইবিলাক একো মানে হেৰি কথা নহয় ন, যে তেখেতসকলে আমাৰ বডিত এনেকৈ চুব বিনা কাপোৰে। মই লগে মানে পৰীক্ষা যেতিয়া খতম হৈছে মোৰ লগৰ কেইজনকো ফোন কৰিছোঁ যে তহঁতৰ চেণ্টাৰটো এনেকুৱা টাইপৰ কিবা হৈছে নেকি। যে সিহঁতে ক'লে যে সিহঁতৰ চেণ্টাৰত এনেকুৱা একো হোৱা নাই, কাপোৰৰ ওপৰে তেওঁলোকে হেৰি কৰিছে, চেক কৰিছে যেনেকৈ সাধাৰণতে চেক কৰে। আৰু আমিও আগে পিছে এনেকুৱা চেকিং দেখা নাই। ক্লিপটো আশা কৰোঁ সকলোৱে চাইছে। তো ক্লিপটো চোৱাৰ পিছত সঁচাকৈয়ে চাগে আপোনালোকৰো মোৰ দৰেই খং উঠিছে। কাৰণ ইমান সুকলমে হৈ যোৱা যিটো পৰীক্ষা অনুষ্ঠিত হৈ যোৱা, এইটো ইমান সুকলমে পাৰ হৈ গ'ল। পাৰ হৈ যোৱাৰ পিছত এনেবোৰ ঘটনা যেতিয়া আগলৈ আহে তেতিয়া সঁচাকৈ ভাবিবলগীয়া কথা, চিন্তনীয় কথা হয়। কাৰণ চাওক, যেতিয়া চৰকাৰে এই পৰীক্ষাটোৰ বাবে যি নিয়মাৱলী বান্ধি দিছিলে বা যিমান কঠোৰৰ পৰা কঠোৰতম কৰাৰ চেষ্টা কৰিছিলে বা প্ৰয়াস কৰিছিলে, তো এইটো সঁচাকৈ চৰকাৰক প্ৰশংসা তুলিও আছিলে বা চৰকাৰৰ এই কামটোক আমি সকলোৱে সহযোগ কৰাটো উচিত আছিলে আৰু সকলোৱে মানিও লৈছিল। খুলি লেডিজৰ ইনাৰ খুলি তাত হাত দি সামৰি তাত কিবা ডুপ্লিকেট মানে কপি আনিছে নেকি চাবলৈ কাৰো অধিকাৰ নাই। তেওঁক যেতিয়া এটা ইনাৰ খুলিবলৈ কোৱা হয় সাধাৰণতেই মানে আত্মসন্মানত লাগে। গতিকে সেই পৰীক্ষাৰ্থীগৰাকী এক্সাম হলত গৈ কি চিন্তা আহিব পাৰে সেইটো সহজে অনুমেয় কৰিব পাৰে। মানি লোৱা বা একমত হোৱা সংখ্যাটোহে বেছি আছিলে। সকলোৱে মানিছে, সকলোৰে কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই, চব ঠিকে আছিলে। কিন্তু পৰীক্ষাৰ্থীসকলক চেক কৰিবলৈ দিয়াৰ সময়ত বা চেক কৰাৰ সময়ত এই যিটো ঘটনা ব্যক্ত কৰিলে ছোৱালীজনীয়ে, তো এনেধৰণৰ ঘটনাই সঁচাকৈ আমাক মৰ্মাহত কৰিছে। তো মই এই ভিডিঅ'ৰ মাধ্যমত চৰকাৰক এইটো আহ্বান কৰিম, ইয়াৰ সঠিক তদন্ত হ'ব লাগে। একচুৱেলি এই দুগৰাকী গাৰ্ডৰ কথা কৈছে, ইহঁতে হয়তো নিজাববীয়াকৈ কোনো সিদ্ধান্ত লৈ পেলাই এই কামটো কৰা নাছিলে বা এনেধৰণে চেক কৰা নাছিলে। ন' ডাউট, নিঃসন্দেহে ইয়াত কোনো ধৰণৰ উচ্চপদস্থ লোকৰ হাত আছে। আৰু মই ভাবোঁ যে এইটো এটা জঘন্য কাম, এইটো এটা নিন্দনীয় কাম। যদি গোটেই অসমত হোৱা নাই তেতিয়াহ'লে মাথো এই চেণ্টাৰটোত বা এই কেন্দ্ৰটোত কেলৈ হ'ব গৈছে বা কিয় হৈছে। মানিছোঁ নকলৰ ক্ষেত্ৰত বা ছিকিউৰিটিৰ ক্ষেত্ৰত কৰিছে, কিন্তু চেক ইয়াতকৈ ভাল উপায় আছিলে। ঠিক আছে, সন্মানত আঘাত নলগাকৈ, যেনেকৈ এই ছোৱালীজনীৰ এই বাজনীৰ যেনেকুৱাকৈ তেখেতৰ যে ইগত লাগিছে, যাতে এনেকুৱা ধৰণে ইগত নলগাকৈ কৰা, লাইভ ডিটেক্টৰ হ'ব পাৰে। বা আজিকালি টেকন'লজি ইমান আগবাঢ়িছে, টেকন'লজি যিবোৰ হয় মেটেল ডিটেক্টৰ বুলি কয় চাগে, এই মেটেল ডিটেক্টৰ যদি ব্যৱহাৰ কৰিলেহেঁতেন তেতিয়া নকল কেলে, এটা যদি চকলেটৰ পেকেটো হয় সেইটো ধৰিব পাৰিলেহেঁতেন। তো তেনেকুৱা ধৰণৰ টেকন'লজিৰ ফালে আগ নাবাঢ়ি পেলাই তেখেতে নিজৰ হাতেৰে তেনেকুৱা কাম কৰাটো খুব অনুচিত হৈছে বুলি মই ভাবোঁ। আৰু ইয়াৰ সঠিক তদন্তও লাগে। আৰু
পুনৰাই যাতে এনেকুৱা ঘটনা যাতে অসমত নহয় তাৰ বাবে চৰকাৰ কঠোৰ হ'ব লাগে ইমানখিনিয়ে ক'ব বিচাৰিছিলোঁ বা এইটোৱে মন্তব্য জনাব বিচাৰিছিলোঁ দি এগৰাকী মহিলা এগৰাকী যুৱতীক তেওঁলোকে চেকিনৰ নামত অন্তৰ্বাৰ খুলি চেকিন কৰিছে এইবোৰ কিবা ছিষ্টেম নেকি কোনোবা দিনাখন শুনিছিলেনে বাৰু আমাৰ অসমত বা ক'ৰবাত শুনিছেনে বাৰু অসমত বাদ দিয়ক সেই ইউ পি মহাৰাষ্ট্ৰ এইবিলাক ক'ৰবাত বহুত ডাঙৰ ডাঙৰ কিবা কিবি শুনি থাকোঁ সেইবিলাক ঠাইতো আনকি এনেকুৱা নহয় প্ৰশাসন ব্যৱস্থাক দোষ নিদিওঁ কাৰণ প্ৰশাসন ব্যৱস্থাটো হৈ গ'ল তেওঁলোকৰ যন্ত্ৰ শাসক পক্ষৰ যন্ত্ৰ এইটো সম্পূৰ্ণকৈ দেখাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্টত আপোনাৰ মতামত জনাব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো অল কৰি থ'ব যাতে আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে আপুনি পায় ধন্যবাদ अरे कहना क्या चाहते हो